চেনেল নমস্কাৰ মই শব্দাৰোহী আপোনালোকৰ মাজত আজি আকৌ এটা নতুন ভিডিঅ' লৈ ভিডিঅ'টো আশা কৰিছোঁ আপোনালোকে ভাল পাব স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাব গতিকে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ মোৰ এটাৰ নাম পুতলি এটাৰ নাম কৰোণা আৰু এটা ওচৰ চুবুৰীয়া এতিয়া 11:30 বাজিছে আৰু মই গৈছিলোঁ ৰাতিপুৱা স্কুটি ছাৰ্ভিচিং দিবলৈ ৰাতিপুৱা 7টা বজাত গ'লোঁ আৰু আহি পাই গ'লোঁ 9টা 9:30 মান বজাত তাৰপাছত আহি পাই 9টাৰ পৰা মোৰ ক্লাছ আছিলে তো মই এটা ক্লাছ সেয়া জইন হ'ব নোৱাৰিলোঁ তাৰপাছৰকেইটা ক্লাছ জইন হ'বলৈ লৈও মই ইচ্ছা কৰিও জইন হ'ব নোৱাৰিলোঁ কাৰণ জিঅ' নেটৱৰ্ক জানেই গতিকে ঘৰতে এনেই আছোঁ আৰু ভাবিলোঁ যে ভণ্টিৰ লগত অকণমান এফালে যাওঁ মই ভিডিঅ' এটা কৰিম গতিকে ভণ্টিৰ লগত মই এতিয়া এফালে যাবলৈ ওলাম আৰু আপোনালোককো মই দেখুৱাম মই ক'ত যাওঁ কি কৰোঁ আৰু ইয়াৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে অকণমান ফুৰিবলৈ গুচি আহিলোঁ ঘৰৰ ওচৰতে ফুৰিবলৈ আহিলোঁ মানে কি হ'ল মোৰ বেষ্ট ফ্ৰেণ্ডজনী ঘৰলৈ ৰাতিপুৱা ছাৰ্ভিচিঙত গ'লোঁ তাৰপাছতে অলপ বৰষুণ দিছিলে মানে আহিম ভাবি আছিলোঁ বাট আহিব পৰা নাছিলোঁ তো আজি ভাবিলোঁ যে এখন পিন্ধি থাকিলে মোক বহুত বেয়া দেখি আজি ভাবিলোঁ যে মই গুচি যাওঁ ভণ্টিৰ লগত লৈ গুচি আহিলোঁ স্কুটিখন যিহেতু আছেই আৰু এতিয়া মই সিহঁতৰ ঘৰ পাই গ'লোহি আপোনালোকক দেখুৱাম মই আপোনালোকেও চাব আৰু মোৰ বেষ্ট ফ্ৰেণ্ডে নহয় দেই তাই মানে গাড়ী চাড়ী আহি গ'লে মোৰ চাউণ্ডটোৰ কাৰণে অকণমান দিগদাৰ হৈ যায় কাৰণ মই চাউণ্ডৰ কাৰণে কোনো ধৰণৰ বস্তু লোৱা নাই খুব সোনকালে ল'ম মোৰ 1K ছাবস্ক্ৰাইবাৰ হৈ লওক তাৰপাছতে এতিয়া মই লগৰজনীক দেখুৱাম আৰু পাই গ'লোহি এখন খুব ধুনীয়াকৈ এখন বাৰী কৰি ৰাখিছে যিহেতু আজিকালি নৱপ্ৰজন্মই তেনেকৈ ফেচবুক হোৱাটছআপ বা ছ'চিয়েল মিডিয়াতে ব্যস্ত হৈ থাকে সৰহভাগ সময় কিন্তু তাই অকণমান পৃথক বুলি এইটো কাৰণেই কৈছোঁ কাৰণ তাই সেইসমূহৰ উপৰিও আৰু কিবা কিবি খুব ধুনীয়াকৈ কৰি থৈছে কিবা বাৰী চাই লওঁ আৰু সৰু সৰু পুলি এনেকৈ আৰু এইখনেই তাইৰ সেউজী জগত এনেকৈ তাই ঘৰতে খাবলৈ অনা শাক পাচলিৰ গুটি পচাই নিজাকৈ এখন বাৰী গঢ় দিয়াৰ চেষ্টা কৰিছে এয়া আদা জলকীয়া বেঙেনা কোমোৰা আদি বহুতো পাচলিক তাই ইয়াতে জীৱন দিছে এয়া অমিতাৰ পুলি লগতে সদ্য ব্যৱহৃত জেতুকা সাৰ পানী দিয়াৰ পৰা চাফ চিকুণতালৈকে বাৰীখন জীয়াই ৰাখিবলৈ তাই যথেষ্ট কষ্ট কৰিছে আৰু এয়া সাঁচি পুলি জানিব পাৰিলোঁ যে তাই নিজে গুটি পচাই গছখিনি গজাই তুলিছে আৰু বৰ্তমানলৈকে তাই যথেষ্ট পুলি বিক্ৰীও কৰিছে দেখাইছে আপোনালোকক খুব ধুনীয়াকৈ এনেকৈ জেৰুৱাৰ ওপৰতে বাঁহতে ফুল কৰি ৰাখিছে আৰু সেনেকৈ ফুলখিনি ডাঙৰ হ'লে খুব ধুনীয়া হ'ব মই আপোনালোকক ভালকৈ দেখাই দিছোঁ আৰু এনেকৈ তাই জেৰুৱাৰ ওপৰতে সুন্দৰকৈ ফুলবোৰক গজাই তুলিছে আৰু ইয়াতে গাঁঠিটোৰ প্ৰতি ভিন্ন ফুল আছে আৰু এইসমূহ যেতিয়া ডাঙৰ হ'ব আৰু ফুলি উঠিব ভাবকচোন কিমান যে ধুনীয়া লাগিব নহয়নে এনেদৰে তাই বিভিন্ন পুলি বিক্ৰী কৰি তাৰ উপাৰ্জনৰ দ্বাৰা কৰোণাৰ বিভীষিকাৰ হেঁচাৰ পৰা নিজৰ ঘৰখনক জীয়াই ৰাখিছে মই ইয়াত লগাই থৈছিলোঁ তাৰপিছত মায়ে সেই তলত দি দিলেগৈ তাৰপিছতে মৰি থাকিলে আকৌ বুটলি আনি মই ইয়াত লগাই থৈছোঁ এল'ভেৰা আৰু তুলসী গছ আমাৰ প্ৰত্যেকৰে ঘৰত থাকিব লাগে বা আমি ৰুব লাগে কিয়নো তুলসী গছে আমাক 24 ঘণ্টাই অহৰ্নিশে অক্সিজেন যোগান ধৰে চিকিয়ে সৰু ল'ৰা ছোৱালী যে খেলে তেনেকৈ ফুল দেখাই আছোঁ মই আপোনালোকক চাই থাকক এখন চিকিৰ আন এখন বাগিচা বৰষুণ বহুত দিছে নাযাবা নেকি ফলে থকা ফুলটো হাফুৰ ফুল আৰু এইটো টেকেলি ফুল এইকেইটা চব এইকেইটা দুটা আছে এইকেইটা তাই থৈছে ইয়াতে ফুল লগাব বোলে তাই মই লগ পাইছোঁ তোৰ বাৰ্থডেতে লগ পোৱা বাৰ্থডেতে যোৱা মানে একদম ছেকেণ্ড ব্লগত ওলাইছিলি তো মোৰ ব্লগত ইমান ওলাব পাইছে মোক কিবা এটা খুৱাই দিবি
স্কুটিৰ পৰা পাৰ্টিটা কৰাই দে স্কুটিটো মামাই দিছে ন মই বিচৰা নাই নহয় শকত কেনেকৈ হৈছ মই ক্ষীণাইছোহে মানে তাই ইয়াতকৈও বেছিকৈ শকত হৈছিলে এতিয়া ক্ষীণাইছে বোলে আৰু এয়া চিক্ৰিটাৰ বাগিচাৰ অপৰাজিতাৰ হাঁহি আৰু এইফালে নাৰ্চাৰী হ'ব ফুলৰ এতিয়া কি হৈছে চাওঁগে এতিয়া ভিন্ন ৰঙী ফুল আৰু আশা কৰিছোঁ এই ৰঙীন ফুলবোৰৰ দৰে তাইৰ মনটো সদায় ৰঙীন হৈ থাকক লগতে জানিবলৈ পাই সুখী হ'লোঁ যে তাইৰ বিশেষ মনটোক প্ৰকাশ কৰিবৰ বাবে কেইবাটাও নিউজ চেনেলে তাইক লগ দিছে গতিকে অভিনন্দন তাইলৈ তাইৰ এই সেউজী মনটো সদায় জীপাল হৈ থাকক পাছফালে কিয় পুলি আছে গৈ দে জলকীয়া আছে বেঙেনা আছে অমিতা আছে অপৰাজিতা ফুল আছে তাৰপিছত আকৌ লতা ফুল আছে কেনেকৈ পাণৰ পুলি আছে লতা ফুলটো কেনেকৈ পাণ আছে এইজোপা তামোল গছৰ পাণ আছে লগত ভাটৌ ফুল আছে মানে অৰ্কিড আছে তাৰপিছত মচন্দা ফুল আছে আৰু এটা সেই পাত কিবা আলু এটাৰ পৰা হয় খালি নামটো নাজানো এতিয়া আমি কাৰোবাক মিছ কৰি আছোঁ আমি কাকাক মিছ কৰিছোঁ খালি নকওঁ আমি ভাল নাপাওঁ ন সিহঁতক আমি তাহাঁতক ভালেই নাপাওঁ একেবাৰে ভাল নাপাওঁ মানে চিকিহঁতৰ ঘৰৰ ওচৰতে মোৰ আৰু এজনী লগৰ আছে যিজনী মোৰ স্কুল ফ্ৰেণ্ড আমি 5 বছৰ একেলগে পঢ়া ক্লাছ 5ৰ পৰা ক্লাছ 10লৈকে আৰু মোৰ বেক চাইডে এখন ফৰকাটিং পলিটেকনিক আৰু এতিয়া আমি গৈ আছোঁ ৰাখিহঁতৰ ঘৰলৈ চাই থাকক আৰু বৰষুণ দি আছে দেই তথাপিও বৰষুণৰ সেউতা ফালি ৰাখি হাই মই মাস্ক লগোৱা নাই ৰাখি একদম পূৰা মাস্ক ছাতি বৰষুণ দি আছে আৰু তাই ভৰিত চেণ্ডেল টেণ্ডেল নাই ফুলখিনি কিহে ধুব কৈ দে কিহে ধুব আজি যি মন যায় তাকে দি দিওঁ চাবোনৰ কথাটো কৈ দে আকৌ আগতে কাপোৰ ধোৱা চাবোন দিওঁ বিট দিয়া আগতে কাপোৰ ধোৱা চাবোন দিওঁ মই তাৰপিছতে আৰু এয়া ৰাখীৰ বাগিচাৰ ৰঙীন ফুল আৰু চাওকচোন এইটো ইমান মৰম লগা আৰু এইখন ৰাখীৰ বায়ে নিজ হাতেৰে কৰা এতিয়া আমি ৰাখীহঁতৰ ঘৰত চাহ তাহ খাই ঘৰলৈ ৰাখী বাইদেউ এতিয়া চাকৰি কৰি আছে ঘৰ চলাই আছে প্লাছ পঢ়ি আছে এইখনেই গোলাঘাট পলিটেকনিক কলেজ আৰু ইয়াতে বহু শিক্ষাৰ্থীয়ে শিক্ষা গ্ৰহণ কৰি আছে আৰু এইখনেই বহু লোকৰ জীৱিকাৰ উৎসও আৰু এতিয়া আমি ৰাখীহঁতক বিদায় দি ঘৰলৈ যাম চিকিও যাব আমাৰ লগত গতিকে চবকে বাই বাই দি পেলাই ঘৰলৈ আৰু লগত আলহী যাব আৰু এয়া মোৰ স্কুটি ময়ো আছোঁ কিমান দিন থাকিবি নৰখাই খেদি দিম ৰাতি এতিয়া আমি ঘৰ যাওঁ ফাইনেলি ঘৰ আহি পাই গ'লোহি আৰু সেয়া আলহী আজি ভিডিঅ'টো ইমানেই আছিলে যদি ভাল পালে দেন লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু বেল আইকনটো টিপি দিব আৰু জলকীয়া ভেন্দি বেঙেনা অপৰাজিতা ফুল লাগে যদি আমাৰ চিকিতাক কণ্টেক্ট কৰিব ইনষ্টাত আছে কি বুলি কাজল চিকি বৰা ফ'ল' কৰিব কথা পাতিব আৰু বাই বাই